চাই শিকি বুজি ভাল পোৱা আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামলৈ। নমস্কাৰ, মই ধনজিত নাথ আৰু মোৰ লগত আছে ৰাকেশ বেজবৰুৱা। আজিৰ এই ভিডিঅ'টো হৈছে অসম বুৰঞ্জীৰ বিকল্পধৰ্মী প্ৰশ্নোত্তৰৰ অষ্টম খণ্ড। ইয়াৰে আগৰ খণ্ডবোৰ যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে তাত গৈ চাই ল'ব। তো অকণ পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 1, মহাত্মা গান্ধী প্ৰথম অসমত কেতিয়া আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1921 চনত। কুৱেশ্যন নম্বৰ 2, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, পুষ্পলতা দাস। কুৱেশ্যন নম্বৰ 3, অসম মহিলা সমিতিৰ জন্মদাতা কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, চন্দ্ৰপ্ৰভা শইকীয়ানী। কুৱেশ্যন নম্বৰ 4, অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা। কুৱেশ্যন নম্বৰ 5, কোন অসমীয়াৰ উদ্যোগত 1852 চনত কলিকতা নিউ প্ৰেছ ছপাশাল প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ, আনন্দৰাম ঢেকিয়াল ফুকন। কুৱেশ্যন নম্বৰ 6, বংগৰ শাসনকৰ্তা মহম্মদ বিন বখতিয়াৰ খিলিজীয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1206 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 7, উজনি অসমৰ প্ৰথম স্নাতক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, জগন্নাথ বৰুৱা। আৰু নামনি অসমৰ প্ৰথম স্নাতক হৈছে অপশ্যন এ, আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 8, অসমৰ প্ৰথম সংবাদপত্ৰ অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1846 চনত। কুৱেশ্যন নম্বৰ 9, গুৱাহাটী আৰু কলিকতাৰ মাজত পোনপ্ৰথমে কেতিয়া জাহাজ চলাচল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1847 চনত। কুৱেশ্যন নম্বৰ 10, প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 11, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1858। কুৱেশ্যন নম্বৰ 12, শিলচৰত বিশ্বৰ প্ৰথমটো প'ল' ক্লাব কাছাৰ প'ল' ক্লাব কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1859। কুৱেশ্যন নম্বৰ 13, প্ৰথমবাৰৰ বাবে শংকৰদেৱৰ কীৰ্তন ঘোষাখন কোনে ছপা ৰূপত প্ৰকাশ কৰি উলিয়াইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, হৰিবিলাস আগৰৱালা। কুৱেশ্যন নম্বৰ 14, আহোম সেনাপতি ফ্ৰাচেংমুং বৰগোহাঁইৰ কাৰ অসম আক্ৰমণত মৃত্যু হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, তুৰ্বকৰ অসম আক্ৰমণত মৃত্যু হৈছিলে। আৰু ফ্ৰাচেংমুং বৰগোহাঁই আছিলে মূলা গাভৰুৰ পুতি। কুৱেশ্যন নম্বৰ 15, দিল্লীৰ চুলতান ইলটুটমিছৰ পুত্ৰ নাছিৰুদ্দিনে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1228 চনত। আৰু এই চনটোতে আহোমে অসমত ৰাজ্য স্থাপন কৰিছিলে চুকাফাৰ নেতৃত্বত। কুৱেশ্যন নম্বৰ 16, দৰঙৰ ঐতিহাসিক খতৰা সত্ৰ কেতিয়া স্থাপন কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1568 খ্ৰীষ্টাব্দত। তো এই চনটোৰ লগত আৰু এটা মহত্বপূৰ্ণ আছে যে গুৰুজনাত শ্ৰী শ্ৰী শংকৰদেৱৰ এই চনটোতে মৃত্যু হৈছিলে। কুৱেশ্যন নম্বৰ 17, 1650 খ্ৰীষ্টাব্দত শ্ৰী শ্ৰী নৰৱা খুজি সত্ৰ অসমৰ কোন ঠাইত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, মৰিগাঁৱত। আৰু মৰিগাঁৱৰ শিলপুখুৰী মৌজাত স্থাপন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 18, প্ৰসিদ্ধ ঐতিহাসিক আঠখেলীয়া নামঘৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, গোলাঘাটত। আৰু এইটো 1681 চনত স্থাপন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 19, 1665 চনত প্ৰতিষ্ঠিত গড়মূৰ সত্ৰ অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, মাজুলী। এতিয়া আহিছোঁ আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ শেষৰটি প্ৰশ্নৰ মাজলৈ। কোন আহোম স্বৰ্গদেৱৰ সময়ত মাজুলীত কমলাবাৰী সত্ৰ স্থাপন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। তো এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আজিলৈ ইমানে। আজিৰ ভিডিঅ'ৰ তথ্যখিনিৰ PDF লিংক কমেণ্ট বক্সত পিন কৰা আছে, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব। যদিহে আজিৰ ভিডিঅ'টি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু অসম বুৰঞ্জী বিষয়ক পৰৱৰ্তী ভিডিঅ'বিলাক যথাসময়ত পাবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি দবাই অলট ছেট কৰি ল'ব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে জয় অসম, ধন্যবাদ।